গাইছ কি খবৰ মই ভালে আপোনাৰ ভালে বুলি আশা ৰাখিলোঁ আৰু আজি গৈ আছোঁ পূজা চাবলৈ আৰু সকলোকে পূজাৰ বাবে উপলক্ষে শুভেচ্ছা জনালোঁ আৰু আজি মানে এবাৰ মই যোৱা নাই সেই ঠাইত গৈ আছোঁ মানে এনেই গৈছোঁ আৰু পূজা চাবলৈ যোৱা নাই ব'লক নহ'লে ভিডিঅ'খিনি আগলৈ চাই গৈ থাকক কি হয় আৰু চালেহে গম পাব ন ফাইনেলি গাইজ ভালুমাৰি আহি পাই গ'লোঁ আৰু মানে গছটো ফাইনেলি গাইজ আহি পাই গ'লোঁ লংকা আৰু মানে মন্দিৰত সোমাব খুজিছোঁ আৰু চাই থাকক মন্দিৰত কি হয় কি নহয় আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব বেয়া ভাল নালাগিলে কমেণ্ট নকৰিব ফাইনেলি গাইজ আহি গ'লোঁ আৰু আমি এতিয়া মানে পূজা চূজা কৰি ল'লোঁ এতিয়া ফটো চটো কৰি তুলিলোঁ আৰু ক'ত যায় নাজানো মই ইমানকৈ নাজানো গাইজ মানে সকলো দেশৰ জাতি পতাকা আছে আপোনালোকৰ দেখা পাইছে ইয়াত মানে সকলো দেশৰ জাতি পতাকা আছে ন এখন আমাৰ ইণ্ডিয়াৰ হয় ইয়াত কি আছে চাওকচোন আপোনালোকে আই লাভ লংকা আৰু ইয়াত চাওক গাইজ কি মজা আছে ন আৰু এইটো এটা গেট এইপিনে হৈ গ'ল আৰু মানে আৰু ভিডিঅ'টো ভাল লাগিলে নে বেয়া লাগিলে কমেণ্ট কৰিব আৰু ভাল লাগিলে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখিনি আছিল ব্লগটো আৰু নেক্সট ব্লগত লগ পাম